বন্ধু বান্ধৱীসকল, মই আগৰ কিবা আপোনালোকক দেখাই আছিলোঁ আমাৰ গাঁৱত তেল খনা পৰ্বটো। এয়া তেল সানিবৰ কাৰণে গাঁৱৰ সকলো ডেকা ল'ৰা ওলাই আহিছে। দেখিছে তেল মানে মিঠাতেল খানে। মিঠাতেল খানাটো আমাৰ গাঁৱৰ পৰম্পৰা হয়। দেখিছে সকলো ওলাই আহিছে এনেকৈ। এতিয়া ঘৰে ঘৰে সোমাই সকলোকে তেল সানিব। কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে। এইটো আমাৰ বাবু। এনেকৈ অকণমান ফূৰ্তি কৰে। আহিলোঁ। সকলোৱে হাতত এনেকৈ ডাঙৰ চুঙা এটা লৈ চুঙাটোত তেল লয়। সেইটো আমাৰ মৃগাংক নিকু। দেখিছেনে ল'ৰাখিনি ইমান ধুনীয়া ফূৰ্তি কৰে। প্ৰত্যেকৰ ঘৰে ঘৰে সোমাই এনেকৈ তেল সানি ফুৰিব। Gay. Hoboi, mak obat kaboi. Ini di bola kaboi. Itu ada kumai sakio. Itu ada kumai sakio. Alohi ahise. Oh. Oh, sama. Oh. Ulu. Apa? Ah, berapa? বিহু বুলি ঘৰলৈ আহিছোঁ। এয়া গাঁৱৰ ঘৰ দেখিছে। ঘৰৰ অৱস্থা নাইকিয়াহে আছে। এয়া বাৰী হাঁহি পেলাই জুই লগাই অলপ চাফ চিকুণ কৰিছোঁ। ঘৰৰ পৰিৱেশ দেখিছে। মানুহ নাই। আমাৰ কল বাগানখন দেখাই দিব পাৰ। একদম এখন কল বাগান। গছ সেই কল এথোক ৰাখিছে। কল দুঠোক হ'ব এতিয়া। দুঠোক আছে কল। কঁঠাল কঁঠালৰ মুচি পাৰিবলৈ আহিছে। এতিয়া ইয়াৰ পৰা হাতেই ঢুকে পায়।
এটা ছিঙি লৈছোঁ। এয়া কঁঠালৰ মুচি পাৰিছোঁ, দেখিছে? এয়া হৈ গ'ল, আঠা চাঠা পৰিছে গাত। গাঁৱৰ ঘৰৰ কঁঠালৰ মুচি খাই বৰ ভাল লাগিব। গছৰ পৰা টাটকা টাটকা পাৰি লৈছোঁ। অৱস্থা নাই। এয়া আহি পেলাই পাপুৱে এয়া বিলাহী পকি আছে বাৰীতে। এয়া বিলাহী চিঙাত লাগিছে, এয়া দেখিছে ধুনীয়াকৈ। এয়া গাঁৱৰ ঘৰত বিলাহী পকি আছে, এয়া ধুনীয়াকৈ বিলাহী এয়া ছিঙিছে। ঠোঙাত ভৰাই লৈছোঁ অলপ। এয়া দুপৰীয়া এতিয়া ভাত খোৱাত লাগিলোঁ। এইপিনে মাছৰ তৰকাৰী, দালি, পাপৰ, এয়া মাংস, দালি। এইফালে এইপিনেও এয়া তলতো বহিছে, দেখিছে আমাৰ কুকি মাইনা পূজা। এইপিনে মাংস তৰকাৰী, এয়া সকলোৱে এতিয়া খোৱা বোৱাত লাগিলোঁ। এইফালে মায়ে খাই আছে। এয়া দেখিছে নাম আহি আছে। আমাৰ মানুহৰ বিহুৰ দিনাখন এনেকৈ গাঁৱত নাম ঘূৰে। আছে দেখিছে এনেকৈ গাঁৱত নাম হয়। দেখিছে গাঁৱৰ সকলো মানুহ আইসকল, ভকত আইসকল ওলাই আহিছে। এয়া আমাৰ মণি, আমাৰ গুৰু। আকৌ নতুনকৈ এজন নাম ধৰিছে।
বাৰীৰ পৰা মই কঁঠালৰ মুচি পচলা কণ বিলাহী পাণ এইকেইটাই ছিঙি আনিলোঁ এতিয়া ইয়াৰ ৰেচিপিবিলাক দি যাম আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই থাকিব তাত অন্য ৰেচিপিবিলাক দেখা পাব আৰু মোৰ ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিলোঁ